নমস্কাৰ পোনপ্ৰথমতে সকলোকে মোৰ ইউটিউব চেনেল টেকনিকেল আছামলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় জানে আজি মই কি টপিক্সৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ, থাম্বনেইলত দেখিছে। তো ভিডিঅ'টো শেষলৈকে চাব, কিবা নুবুজা থাকিলে কমেণ্ট বক্সত জনাব। তো বলক বেছি সময় অপব্যয় নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গ'। তো পোনপ্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই ক্ৰম অ'পেন কৰিছোঁ আৰু তাত চাৰ্চ কৰিব geofy.local.html, তাৰপিছত এণ্টাৰ। মই এইটো পিচিত কৰি আছোঁ, আপোনালোকে মোবাইলটো কৰিব পাৰিব বাৰু। তাৰপিছত আপোনালোকে লগইন চুইচটো দিছে, তাত ক্লিক কৰিব লগইন বুটামটো। লগইনত ক্লিক কৰাৰ পিছত ইয়াত আপোনাক ইউজাৰ নেম আৰু পাছপৰ্ট বহাবলৈ দিব। ইউজাৰ নেম আৰু পাছপৰ্টত আপুনি কি বহাই দিব? এডমিনিষ্ট্ৰেটৰ, ADMINISTRATOR, এডমিনিষ্ট্ৰেটৰ। আৰু পাছপৰ্টটো এডমিনিষ্ট্ৰেটৰ বহাই দিব। তাৰপিছত আপুনি লগইন বাটনটো দেখিছে, লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন পেজ খোলা হ'ব। মই আপোনালোক এষাৰ কথা ক'বলৈ পাহৰি গৈছোঁ। আপোনালোকে এইটোৰ কৰাৰ আগতে জিঅ'ফাইটো মোবাইলত, যদি মোবাইল কৰে মোবাইলত কানেক্ট কৰি ল'ব, যদি পিচিত কৰে পিচিত কানেক্ট কৰি ল'ব। তাৰপিছত ক্লিক কৰিব ছেটিঙত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত যাওক আপুনি ৱাইফাইত ক্লিক কৰাৰ পিছত ইয়াত দেখিবলৈ বহুতো অপশ্যন আছে। তাত আপুনি যাব ৱাইফাই পাছপৰ্ট, ইয়াত আপুনি নিজৰ ৱাইফাই পাছপৰ্টটো চেঞ্জ কৰিব পাৰে। আৰু মই দিছোঁ 1 2 3 4 5 6 1 2 3 4 5 6 7 8। আপুনি পাছপৰ্টটো চাব যাতে 8টা আখৰ হয়, 8টা সংখ্যাৰ হয় পাছপৰ্টটো। তাৰপিছত 8টা সংখ্যা বা 8টা আখৰ যি হ'লেও 8টা কেৰেক্টাৰ হ'লেই হ'ল। তাৰপিছত আপুনি ছেভ বটন ক্লিক কৰি দিব। তাৰপিছত অ'কে ক্লিক কৰি দিব আৰু দেখিবলৈ পাইছে আপোনাৰ পাছপৰ্ট চেঞ্জ হৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো অলপমান হ'লেও ভাল লাগে তেন্তে লাইক কৰি দিব। আৰু যদি আপুনি প্ৰথমবাৰ মোৰ ইউটিউব চেনেলটোলৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব।